আপুনি দল চলাই থকা নাই, আপুনি ক্লাব চলাই আছে জাতীয় পৰিষদত, কিন্তু মই দেখা নাই ফিল্ডত কাম কৰি থকা তেনেকৈ। আপুনি নেদেখিব পাৰে কিন্তু কাম চলি আছে। ক'ত কি হৈছে এবাৰ আপুনি কেমেৰাত কৈ দিব পাৰে? প্ৰতিটো অঞ্চলতে কাম চলি আছে, প্ৰতিখন পঞ্চায়ত, প্ৰতিখন জিলা, প্ৰতিটো সমষ্টিত কাম চলি আছে। কি কাম চলিছে এবাৰ কৈ দিয়ক কোন কেমেৰা? সকলো ধৰণৰ সাংগঠনিক কাম চলি আছে। আপোনালোকে যিটো আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰিব পৰা নাই। কৰিছোঁ আমি দায়িত্ব। কেনে পালন কৰিছে? কোনো প্ৰকাশে কৰা নাই। আপুনি কওক। কৈ আছোঁ, ইমান প্ৰেছ মিট হ'ল, প্ৰেছ মিটে মই প্ৰকাশ নকৰিলোঁ। কৰিছোঁ আমি। সংবাদ মেলত আপুনি 20 মিনিট 30 মিনিট কথা ক'ব, সেই 30 মিনিট যে বাজিব লাগিব কি কথা আছে? 20 মিনিট বাজিব নালাগে, মূল বিষয়তে বাজিব লাগিব। বাজিছে টাইমেট হয়তো চোৱা নাই। দেশজুৰি লোকসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে, আৰু অসমৰ লোকসভা নিৰ্বাচনৰ বিষয়ে কি ক'ব বিচাৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মুহূৰ্তে লুৰিণজ্যোতি গগৈ আছে। টাইমেট হ'লে আপোনাক স্বাগতম জনাইছোঁ। আৰু কথাটো হৈছে কি, বিধানসভাৰ নিৰ্বাচনৰ সময়ছোৱাত সেই যেটা সময়, সেই সময়টোত দেখা গৈছিল যে আপোনালোকৰ দলৰ কাৰণে কংগ্ৰেছে হওক বা বিৰোধী শক্তিয়ে যথেষ্টখিনি আসন হেৰুৱাব লগা হৈছিলে। পুনৰ সেই ভুল কৰিব আপোনালোকে লোকসভা নিৰ্বাচনত? সেই ভুল আমি কৰাই নাই, ভুল তেওঁলোকে কৰিছে, ভুল আমি কৰা নাই। মই আসন আপোনাক দেখুৱাই দিব পাৰিম, একেবাৰে উজনিৰ পৰা কেইবাটাও আসন আছে, 5,000 6,000। দায়িত্বটো তেওঁলোকৰ, কাৰণ তেওঁলোক পুৰণা ৰাজনৈতিক দল, গতিকে তেওঁলোকে এই কথা বতৰাবোৰ তেওঁলোকে নিশ্চয়কৈ সেই সময়ত যিটো ৰণকৌশল কৰিলে শুদ্ধ হয় জিকাৰ ৰাজনীতি, সেইটো কৰাত তেওঁলোক বিফল হৈছে। সফল কোনে কৰিব পাৰিব তেতিয়াহ'লে? ঐক্যবদ্ধ হ'লে। কেনেকৈ ঐক্যবদ্ধ হ'ব? সকলো AIDFক বাদ দি সকলো দল ঐক্যবদ্ধ হ'ব লাগিব। মানে এতিয়া আপোনালোকে কংগ্ৰেছৰ লগত লগ খাব খুজিছে? ঐক্যবদ্ধ হ'ব লাগিব। ঐক্যবদ্ধত কোন থকাটো বিচাৰিছে আপুনি? AIDFক বাদ দি সকলো বিৰোধী শিবিৰৰ দল ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব। সেইটোৱে হ'ব, মই ভাবোঁ, বিজেপিক হৰুৱাব পৰা মহামন্ত্ৰ। দলৰ নামকেইটা কওক আপুনি যদি কওক। AIDFক বাদ দি সকলো বিৰোধী শিবিৰৰ দল ঐক্যবদ্ধ হ'ব লাগিব। কিয় আপুনি AIDFক ল'ব খোজা নাই? AIDF বিজেপিৰ এজেণ্ট, এইটো কথা সকলোৱে জানে। AIDFৰতো যথেষ্ট তেওঁলোকৰ ভোট বেংক আছে, তেওঁলোকৰ 14-15জনকৈ তেওঁলোকৰ বিধানসভাত তেওঁলোকৰ বিধায়ক আছে, সাংসদ তেওঁলোকৰ বৰ্তমান এজন, ইয়াৰ পূৰ্বে তেওঁলোকৰ 3জন সাংসদ আছিলে। বিজেপিৰ এজেণ্ট বুলি সকলোৱে জানে, গতিকে AIDFে সদায় বিজেপিক সুযোগ দি আছে, সুবিধা দি আছে, গতিকে AIDFক বাদ দি সকলো বিৰোধী শিবিৰ ঐক্যবদ্ধ হ'ব লাগে। কিন্তু AIDFটো বাৰে বাৰে আপোনাক টাৰ্গেট কৰি পেলাই কয় যে আপুনি দল চলাই থকা নাই, আপুনি ক্লাব চলাই আছে। সেইটো AIDFৰ কোনোবা মানুহৰ কথাততো জাতীয়তাবাদ নচলে। যিসকলে অবৈধ বিদেশীৰ পৃষ্ঠপোষকতা কৰে বা যিসকলে বিদেশীৰ ভোট বেংক, তেওঁলোকে গোটেই বিষয়টোক লৈ মানুহৰ মাজত ধৰ্মীয় মেৰু বিভাজন কৰে, সেইবোৰ মানুহৰ কথাত জাতীয়তাবাদ নচলে, দল নচলে। দল অসমৰ জনগণৰ ওপৰত, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ চিন্তাৰ ওপৰত চলিব। গতিকে আমি সেই চিন্তাৰে, সেই দৃষ্টিভংগীৰে অসম জাতীয় পৰিষদ আগবাঢ়িব। মানি ল'লোঁ আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বা কৰিবলৈ আপুনি আগবাঢ়ি যাব। কিমান আসনত আপুনি লোকসভা নিৰ্বাচনত দেখিছে যদি বিৰোধী শক্তি একত্ৰিত হয়? বিৰোধী শক্তি একত্ৰিত হ'লে অসমত ভাল আসনেই, মানে 14খন আসনৰ ভিতৰত 8খন আসন বা 6খনৰ পৰা 8খন আসন কি কয় জিকাৰ এটা পৰিৱেশ আছে। অংক কৰিছে ইতিমধ্যে আপুনি সেইখিনি? চাওক, এতিয়া আজিৰ পৰা বহুত দিন, এবছৰ সময় আছে, এবছৰ 2-3 মাহ আছে। গতিকে এই সময়খিনিত কাম কাজ কৰিলে নিশ্চয় সম্ভাৱনা 8খন আসনৰ নিশ্চিতভাৱে থাকিব। 8খন আসনৰ কথা কৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লোকসভা নিৰ্বাচনলৈ এতিয়া প্ৰায় আৰু এবছৰতকৈ অধিক বাকী আছে। গতিকে এখন লোকসভা নিৰ্বাচনত প্ৰায় 10-12খনকৈ বিধানসভা সমষ্টি থাকে। যদি আপুনি এখন সমষ্টিলৈ ঘূৰে তেতিয়াহ'লে হয়তো এমাহ সময় আপোনাৰ প্ৰয়োজন হ'ব এখন সমষ্টিকৈ ঘূৰিলে। আপোনাৰ হাতততো সময়েই নাই, আপুনি 8খন আসনৰ কথা আপুনি কি হিচাপত আপুনি কৈ দিলে? ঐক্যবদ্ধ বিৰোধী শিবিৰৰ আসনৰ কথা কৈছোঁ। মইতো আপোনাক কেলকুলেশ্যনটো আপোনাকো বুজাই দিলোঁ যে এমাহকে এখন বিধানসভা সমষ্টিত আপুনি ঘূৰিব লাগিব, য'ত নেকি বিজেপি গ্ৰাউণ্ডত নামিছে। তেওঁলোকে দাবী কৰিছে 12খন আসন তেওঁলোকে লাভ কৰিব। বাকী আন ৰাজনৈতিক দলসমূহো ইতিমধ্যে নামিছে। অসম জাতীয় পৰিষদত কিন্তু মই দেখা নাই ফিল্ডত কাম কৰি থকা তেনেকৈ। আপুনি নেদেখিব পাৰে কিন্তু কাম চলি আছে। এটা অনুষ্ঠানৰ কথা কৈ দিয়কচোন য'ত নেকি আপোনালোকৰ সভা হৈছে। প্ৰতিটো সমষ্টিতে চলি আছে সভা, আমি কিন্তু দেখা নাই। আপোনালোকে বিচাৰি পোৱা নাই, আপোনালোকে বিচাৰি লওক। অনুষ্ঠান কৈ দিয়কচোন আপুনি যে প্ৰতিটো অঞ্চলতে কাম চলি আছে। ক'ত কি হৈছে এবাৰ আপুনি কেমেৰাত কৈ দিব পাৰে? প্ৰতিটো অঞ্চলতে কাম চলি আছে, প্ৰতিখন পঞ্চায়ত, প্ৰতিখন জিলা, প্ৰতিটো সমষ্টিত কাম চলি আছে। কি কাম চলিছে এবাৰ কৈ দিয়ক অন কেমেৰা? সকলো ধৰণৰ সাংগঠনিক কাম চলি আছে। কোন জিলাত কি কাম হৈছে এবাৰ কৈ দিয়ক? প্ৰতিটো অঞ্চলতে কাম আমাৰ চলি আছে, প্ৰত্যেকে দায়িত্ব দিয়া গৈছে, দায়িত্ব অনুসৰি সকলোতে কাম চলি আছে। এনেকুৱা কি কাম কৰি আছে য'ত নেকি সংবাদ মাধ্যমো গম পোৱা নাই বা সংবাদ মাধ্যম আপোনালোকে গম পাবলৈ দিয়া নাই? সংবাদ মাধ্যমত এতিয়া আমি যেতিয়া সংবাদ মেল দিওঁ তাতে সংবাদ মাধ্যমে প্ৰকাশ নকৰে। কয়লাৰ চিণ্ডিকেটৰ কথা ক'লোঁ, সংবাদ মাধ্যমে প্ৰকাশ কৰিলে নেকি? গতিকে নাই কৰা। গতিকে সংবাদ মাধ্যমে প্ৰকাশে কৰা নাই। কাম চলি আছে, কাম হৈ আছে, আমি যুঁজি আছোঁ, আৰু আমাৰ প্ৰতিটো প্ৰান্তত আমাৰ দায়িত্ব দিয়া হৈছে। কাম কাজ চলি আছে, কাম কাজ কৰি আমি কৰিম।
য'ত নেকি আপুনি আপোনাক পোনপটীয়াকৈ মই সুধিছোঁ য'ত নেকি আপুনি সংগঠনৰ কাৰণে আপুনি কাম কৰিব লাগে সেই সময়ত আপুনি কয়লা চিণ্ডিকেট ইত্যাদি আপুনি কথা কৈ আছে সেইখিনি কিন্তু বিজেপিয়ে বেছি ভাল পোৱা নাই আপোনাক সেইকাৰণে চাগে বিজেপিয়ে ভাল পোৱা নোপোৱাৰ ওপৰত আমাৰ সংগঠন নিৰ্ভৰ নকৰে নহয় বিজেপি আমি বিৰোধী শিবিৰত আছে গতিকে বিৰোধীৰ শিবিৰৰ দায়িত্ব হ'ল যে তেওঁলোকে যিবোৰ কাম কাজ কৰি আছে সেই কাম কাজবোৰ দেখুৱাই দিয়া আপোনালোকে যিটো আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰিব পৰা নাই কৰিছোঁ আমি দায়িত্ব পালন কেনে পালন কৰিছে কোনো প্ৰকাশে কৰা নাই আপুনি কওক আমি প্ৰকাশ কৰিম কৈ আছোঁ ইমান প্ৰেছ মিট হ'ল প্ৰেছ মিটে আপোনালোকে প্ৰকাশ নকৰিলে কৰিছোঁ আমি আপোনালোকে চোক আপোনালোকৰ মালিক পক্ষই কিবা কথাৰ কাৰণে সংবাদ গোষ্ঠীয়ে তেওঁলোকে কিবা হেঁচাত পৰি গোটেই বিষয়বোৰ প্ৰকাশ কৰা নাই চিণ্ডিকেট হৈ থকা নাই বুলি কওক কয়লা চিণ্ডিকেট হৈ থকা নাই নেকি নে চিণ্ডিকেট গোষ্ঠীৰ হেঁচাত পৰি আপোনালোকে বাতৰি প্ৰকাশ কৰা নাই গতিকে এইবোৰ কথা আমি কৈছোঁ যে আমাৰ গোটেই বিষয়সমূহ সংবাদ মাধ্যমেই হওক বা সংবাদ গোষ্ঠীয়ে হওক মালিক পক্ষই হওক এই বিষয়বোৰ যিটো ভূমিকা ল'ব লাগে বিৰোধী মানে চতুৰ্থ স্তম্ভৰ সেই স্তম্ভৰ ভূমিকা নোলোৱাৰ কাৰণে বহু বিষয় তেনেকৈ থাকি গৈছে এতিয়া আপুনি সংবাদ মেলত আপুনি 20 মিনিট 30 মিনিট কথা ক'ব সেই 30 মিনিট যে বাজিব লাগিব কি কথা আছে 30 মিনিট বাজিব নালাগে মূল বিষয়তে বাজিব লাগিব বাজিছে টাইমেটত আপুনি টাইমেট হয়তো চোৱা নাই গতিকে এই বিষয়সমূহ ৰাইজৰ মাজলৈ লৈ যাব লাগিব তেতিয়াহে মই ভাবোঁ যে সংবাদ মাধ্যমে যিটো ভূমিকা গণতন্ত্ৰ শক্তিশালী কৰা সেই শক্তিশালী কৰাৰ ভূমিকাটো আচলতে পূৰণ হ'ব এতিয়া আপোনাক মূল বিষয়ত সুধিছোঁ যে লোকসভাৰ নিৰ্বাচন আপোনাৰ কাৰণে অগ্নি পৰীক্ষা হ'ব কাৰণ বিধানসভা নিৰ্বাচনত আপোনালোকৰ দলৰ এটা পৰাজয় আপোনালোকে নিজ চকুৰে আপুনি দেখিছে লোকসভা নিৰ্বাচনত আপোনাৰ মেইন স্থিতি কি হ'ব বা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিব সেইবোৰ আমাৰ দলৰ মাজত সিদ্ধান্ত হ'ব গোটেই বিষয়টো আচলতে কোনে খেলিব কোনে নেখেলিব কি হ'ব দলৰ মাজত আলোচনা বিলোচনা হৈ পৰৱৰ্তী দিনসমূহত সিদ্ধান্ত হ'ব কাৰণ কোন খেলিব কিমানটা সমষ্টিত খেলিব এইটো দলীয় সিদ্ধান্তৰ বিষয় দলত আমি আলোচনা কৰিব লাগিব পলিটিকেল এফেয়াৰ্ছ কমিটি আছে এক্সিকিউটিভ আছে তাৰ লগে লগে আমাৰ সাধাৰণ সভাত আলোচনা বিলোচনা কৰি সকলো বিষয় চূড়ান্ত হ'ব আপুনি স্পষ্টকৈ তেওঁ ক'ব খোজা নাই যে আপুনি প্ৰতিনিধিত্ব কৰিব নে নাই কাৰণ আপোনাৰ যিসকল সমৰ্থক তেওঁলোকো জানিব বিচাৰে যে লুৰিণজ্যোতি গগৈ খেলিব নে নাই কাৰণ আপোনাৰ ওপৰতো যথেষ্ট কথা সকলো কথা সময় আমি সিদ্ধান্ত লৈ ৰাইজক গম পাব এতিয়াতো আৰু যে কিবা কোন খেলিব নেখেলিব আমি দলে স্পষ্ট কৰিম এটা সময়ত গতিকে সেই সময়ত ৰাইজে সকলো গম পাব ধুবুৰী আসনখন আপোনালোকে কি ভাবিছে কাৰণ ধুবুৰী আসনখন আপোনালোকে কৈছে যে AIDF-ক আপোনালোকৰ লগত ল'ব খোজা নাই ধুবুৰী আসনখন বিশেষকৈ বিজেপিয়েও টাৰ্গেট কৰিছে আপোনালোকৰ টাৰ্গেট অসমৰ প্ৰতিখন আসনক লৈ আমি নিজা পৰিকল্পনা থাকিব ধুবুৰী বুলিয়ে নহয় অসমৰ 14খন আসন আছে 14খন আসনত আমাৰ জাতীয় পৰিষদৰ ভূমিকা কি হ'ব ঐক্যবদ্ধ বিৰোধী শিবিৰৰ ভূমিকা কি হ'ব সেই সম্পৰ্কত আমি ৰণকৌশল তৈয়াৰ কৰি আগবাঢ়িম গতিকে বিশেষ কোনোবা এখন স্পেচিফিক আসনক লৈ বুলি নহয় AIDF-ৰ বিৰোধিতা আমি ইতিমধ্যে কৰিছোঁ AIDF-ক বাদ দি বদৰক বাদ দি আমাৰ ঐক্যবদ্ধ বিৰোধীৰ কথা কোৱা হৈছে গতিকে সেই সম্পৰ্কত কৌশলটো আমি কৰি আগবাঢ়ি যাম আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকা আটাইতকৈ বেছি হ'ব কাৰণ কংগ্ৰেছ ডাঙৰ ৰাজনৈতিক দল তেওঁলোকৰ বেছি বিধানসভাত তেওঁলোকৰ সদস্য আছে বদৰক বাদ দি পেলাই বদৰুদ্দিন আজমল ডাঙৰীয়াক বাদ দি পেলাই কংগ্ৰেছ চলিব পাৰিব জানো আপুনি জানে এইখিনি কথা আপুনি ভালকৈ তাৰ পাছতো আপুনি কৈ আছে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ ৰাজনীতি এটা কথা সেইটো এটা তেওঁলোকৰ নিজা দৃষ্টিভংগীৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব আমাৰ আহ্বান আমি ৰাজহুৱা আহ্বান যিটো কৈছোঁ ৰাজহুৱা আহ্বানটো আমি সকলো চাই কাৰণ যোৱাবাৰ উপ নিৰ্বাচনটো সেই আহ্বানে কৰিছিলোঁ আৰু সেইমতে গোটেই বিষয়টো আগবাঢ়িলে গতিকে পৰৱৰ্তী দিনসমূহত সিদ্ধান্ত লোৱাৰ দায়িত্বটো তেওঁলোকৰ থাকিব কাৰণ কংগ্ৰেছে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব সিদ্ধান্তটো তেওঁলোকে ল'ব আমি এটা ৰাজহুৱা চিন্তাৰে আমি এটা পৰিকল্পনা আমি আগবঢ়াব পাৰোঁ গতিকে কংগ্ৰেছৰ প্ৰতি সেইটো আহ্বান আমি আগবঢ়াইছোঁ